মজা লাগিলে দেই চকলেটটো খাই চুলুকন বাই ফ্ৰিজতে চকলেট কেইটামান থৈছিলে তিনিটা নে দুটা আছে জানো তিনিটা গোটেই তিনিটা মই খাই পেলালোঁ সেইজনে নাই বুলি গম পালে মোক তাত দিব কৈছোঁ তাত দিব মোক তাত তলাইব ময়ো কৈ দিম মই গম নাপাওঁ কোনে খালে গম নাপাওঁ বুলি কৈ দিলেই হ'ল ডিস্কো ভণ্টি নাচিবা বেয়া লাগে সঁচাই বেয়া লাগে তাকে ক'লো তুমি বেয়া পালাই চাগে ঐ বিহু নাচিলে যে ইমান মৰম লাগে সঁচাই মৰম লাগে সমনীয়াই তোমাৰ কথা সুধি থাকে মই নাজানো কি আছিলে পাহৰি থাকিলোঁ দেই মই গম নাপাওঁ তই বেলেগত থৈ চাগে মনত পেলা নহ'লে মুনুকনে খাব পাৰে সুধকে চা তাক মুনুকনে খাব পাৰে নহয় আই এম 110% চিয়ৰ এই মোৰ ভাগৰ চকলেটকেইটা মুনুকনে খালে মই এতিয়াই দি আছোঁ তাক চকলেটকেইটাৰ লগতে দন নালাগিবিগৈ তহঁতি দুইটাই মই দন এৰাবলৈ যাব নোৱাৰোঁ কিন্তু দেই ঐ তই মোৰ চকলেটকেইটা কেলে খালি মই থৈ দিছিলোঁ আকৌ খাম বুলি ফ্ৰিজতে দে মোক এতিয়া দে মই নাজানো ক'ৰপৰা দিওঁ মই লাগিবই মোক কি চকলেট আছে মই আকৌ গমেই নাপাওঁ কি চকলেট মই নাই খোৱা মোক এনেই ধৰিম আকৌ আগত কৈ দিম আকৌ মই তোৰ দেউতাহঁতে মই তোক ব্লেক মাৰ খোৱাম আকৌ মোক এনেই কোৱা আকৌ মই নাখাওঁৱে আকৌ চকলেট আকৌ মোক এনেই কৈছে আকৌ মুনুকণ মিছা কথা ক'বলৈ নাহিবি তই গম পাৱ নে মই গম পাওঁ তই খালি বুলি তোক আজি মই দাঁত দিম তোক মোক বায়ে মাৰিছে বচাই মোক বায়ে মাৰিছে চুনুকণ মুনুকণ দুটা কেলে ডৰ লাগি আছে তোমালোকে মই ঈশ্বৰ না মুনুকণে মোৰ লগত চকলেট তিনিটা খাই পেলালে মই থৈ দিছিলোঁ খাম বুলি তুমি গম পোৱাই আছো মই চকলেট খাই কিমান ভাল পাওঁ ফ্ৰিজতে থৈ দিছিলোঁ ফ্ৰিজত খাম বুলি মুনুকণে খাই পেলালে আৰু এতিয়া মিছা কথা কৈছে নাই খোৱা বুলি মাহী মই নাই খোৱা বোলো চুনুকণে এনেই কৈছে মোৰ কথা মই নাই খোৱা মই নাই খোৱা যদি নাই খোৱা এতিয়া তোমালোকে দনাই নাৰিবা তোমালোকক মায়ে ভাত খাবলৈ মাতি আছে যোৱা অথনিবা মাতি আছে তোমালোক আকৌ দন লগাত ব্যস্ত আমাৰ যা এডোখৰ বাইডোখৰ থাকিলে মোৰ মূৰটো আৰু বেছি কম আকৌ বন্ধুসকল লাগিছে নাই মই কিমান টেঙৰ চকলেট মই খাই মই নাই খোৱা বুলি কৈ দিলোঁ কেনেকৈ এতিয়া মই যাওঁ মায়ে ভাত খাবলৈ মাতি আছে নহয় বেলেগ এটা খণ্ডত আকৌ আহিম যাওঁ যাতে মই বন্ধুসকল মই যাওঁ নহ'লে মায়ে একদম ফলা কৰি লৈ আহিব নগ'লে শেষৰডোখৰ কথা যাওঁ নাই শেষৰডোখৰ নগ'লে আকৌ ভাবিব নহয় একো নোকানে মোকানে গুচি গ'ল বুলি তেন্তে বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়াহে মই এটা ভিডিঅ'বোৰ সৰ্বপ্ৰথমে চাবলৈ পাব ধন্যবাদ বাই বাই